আজি মোৰ লগত আছে মধুপুৰ এফচিৰ ধীৰাজ ইয়াতে আজি হাসি মোৰে বহুত দুখ লাগছি কিন্তু কিয়া হাল্লা ইয়াতে কি ঘোষ কিবা খাইছি নেকি তাকে আমি ধীৰাজক খুদু আহক ধীৰাজ আমি ঘোষ খাওয়া নাই কিন্তু আমার আজিও 3টা গোল দিয়ার কথা আছিল কিন্তু কিয়া নেদিলো জানানে যেটো নেকি শহীদুল এফচিৰ টিম সেই টিমটো কিমান আশা কৰি আজি খেলাখান খেলবে আছি যে ফাইনেল নিম বুলি কিন্তু যদি আমি ফাইনেল লৈ আনো কি কয়নো হেতে মনৰ আশা মনতে থাকবো সেইকাৰণে আমি জানি বুজি খেলাখান হাসছো হেতক জিকেছো হেতৰ মনৰ আশা পূৰণ কৰছো কি ক বুজি পাইছা না না কথাটো তাৰ পিছত কি জানা আমি হাই লেভেলৰ মানুহ য'ত খেলি আমি খেলা জিকি আহিব পাৰো সেইকাৰণে আমি বেলেগ কবাত জিকি আহিম এতে হাল্লু কি হ'ল আমাৰ যেটো গল কি একশনত বল ধৰে আজি এতে হি জানি বুজি ধৰা নাই ধৰিবা পাৰে কাৰণ আজি শহীদুল এফচিক জিকাৰ আশা আছিল আমাৰ আমি জিকালো আমাৰ মনৰ আশা পূৰণ হ'ল আৰু কি কম আৰু ইমানেই বেলেগ আৰু একো নাই ধীৰাজে টিম মেনেজাৰ গিলাখানে কিবা কৈছে নেকি ধৰ হাৰা কাৰণে ঘোষ খা বুলি ততক কিবা কথা কৈছে নেকি বা ততক কিবা পাৰ্সোনেলি কিবা গালি গালাজ কিবা পাছি নেকি তাৰে বিষয়ে কিবা এটা কৈছোন হেতৰো বেয়া লাগছি আমাক আজি ইমান দিনে এতে ৰাখছি এতে খুৱাইছি কি ধুনীয়া খানা মাছ মাংস এনি টাইম মাছ মাংস খুৱাই আজি হাল্লু যি সেইকাৰণে হেতৰো বহুত বেয়া লাগছি কিন্তু বেয়া লাগলে আমাৰ কি আমি বেলেগৰ পৰা পইচা পাইছো আৰু হেতে যি কৰে কথা আৰু তাতে আমি হেতৰ তাপাও পইচা পাইছো বেলেগৰ তাপাও পইচা পাইছো আমাৰ পইচা ডাবল পইচা আমাৰ তাতে যি কৰা কৰি থাক যা